হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি আকৌ আহিছোঁ আপোনালোকৰ মাজত নতুন ব্লগৰ সৈতে। আশা কৰোঁ সকলোৰে খবৰ ভালেই। যিহেতু বিহু আহিছে, খবৰনো কাৰোবাৰ বেয়া হ'বনে? বেয়া হ'লেতো আমাৰহে বেয়া হ'ব, আপোনালোকৰতো নিশ্চয় ভালে। আমিও আজি ওলালোঁ বিহুৰ বজাৰ কৰিবলৈ। ইফালে দেখিছে বিহুৰ বজাৰ কাপোৰহে কৰে, আমি আকৌ গোটেইখিনি বেলেগ বেলেগহে বজাৰ কৰিছোঁ। ইফালে কাপোৰত সোমালোঁ, কাপোৰত মানে অকণ ভিৰ আছিলে, এতিয়াহে কমিছে, সেইকাৰণে কাপোৰৰ ফালে অহা নাছিলোঁ। এতিয়া কাপোৰৰ ফালে আহিলোঁ। ইফালে বালিচবিলাক দেখিছে, ইমান মৰম লগা আছে নহয়, আপোনালোকে কেতিয়াবা আহিলে ল'ব পাৰিব। ইফালে মোৰ শ্বপিং কৰি মোৰ ভাগৰ লাগি গ'ল। তাইৰ হোৱাই নাই, তাই একো ল'বই পৰা নাই। ইফালে আমি মানে বেগ লোৱা নাছিলোঁতো তাত, সেইকাৰণে এনেকৈ আনিলোঁ। আমি বাহিৰত বেগ থৈ গৈছিলোঁ, মানে সেইকাৰণে বেগটো তাৰপৰা নল'লোঁ। তাতো আকৌ বেগ ল'লে নতুন পইচা লাগিব ন, সেইকাৰণে নল'লোঁ আৰু। ইফালে এতিয়া গৈ আছোঁ ফেঞ্চিলৈ। ফেঞ্চি দেখিছে ইমানে ভিৰ, গড। আৰু তাতে কালি ঈদ হৈ আছে ন সিহঁতৰ, আৰু আমাৰ ইফালে বিহু। গৰমত থাকিবই পৰা নাই, থাকিব নোৱাৰি। ইফালে ৰস খালোঁ, খোৱাৰ পিছতো নহ'ল, মানে মোৰ ইমানে গৰম লাগিছে। ইফালে বজাৰ মলততো মানে ভিৰ হৈছেই, গাড়ীটো মানে থাকিব পৰা নাই, দেখিছে ইমানে গৰম। এতিয়া আহি আমাৰো ৰুমলৈ পাই গ'লোঁ। আজি মোৰ ব্লগটো ইমানতে, বাই বাই।